হেল্ল' গাইজ, গুড মৰ্ণিং। আৰু এতিয়া বাজিল 4:30 আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ মানে য'ত ডিউটি কৰোঁ তাৰ পৰা মানে চাওক মানে ইয়াতে আমি ডিউটি কৰোঁ। বৰ্তমান দলংখন এখন বনাই আছে, সিফালেও থাকিব লাগে, বিকি ভাই আছে, মই থাকোঁ সিপাৰে, সি থাকে ইপাৰে, এইফালে আমি দুইজনে আছোঁ। আৰু অলপ টাইম পিছত ঘৰত যাই পাম আৰু মানে ঘৰত যাব লগা টাইম হৈছে লাহেকৈ, আৰু 1.5 ঘণ্টামান আছে, 6টা বাজিব। এতিয়া ঘৰৰ পৰা মানে ঘৰত আহিলোঁ, ভাটিবেলা হ'ল বাৰু, অলপমান দিনত টোপনিও মাৰিলোঁ। আমাৰ জজ আহিছে আৰু ইয়াৰ কি নাম আছিল, ভৱেশ আহিছে। আজি ফাৰ্ষ্ট আমাৰ ভিডিঅ'গিলা চাই থাকে আৰু তাকো আমি আমাৰ টিমত এড কৰিম। আৰু আজি বৰ্তমান কাঠল খাই আছোঁ। বৰ্তমান মিঠু আহি পোৱা নাই, মিঠু আহি পেলাই আমি শ্বট ল'ম। বাকী তিনিটা ভিডিঅ' দিলোঁ, তিনিটা ভিডিঅ'তে ইমানখিনি মানে ৰেচপন্স পাইছোঁ আপোনালোকৰ, মানে কি বুলি ক'ম, বহুত সুখী। আৰু মানে যিখিনি হৈছে সেইখিনিতে বহুত সুখী। তো আৰু এনেকৈ সদায় ছাপোৰ্ট কৰি যাব। বাকী কাঠলখিনি খাই লওঁ, তাৰপিছত আৰু শ্বট ল'ম। আজিৰ শ্বটবিলাকো আপোনালোকক পাৰোঁ যদি দেখাম, চাই থাকক। তো গাইজ ফাইনেলি আহি পাল আমাৰ মিঠু। ক'ত গৈছিলি? ধূপধাৰাত। কিয় গৈছিলি? মই শাখাটিত দিছিলোঁ। আচ্ছা, তো মিঠু আহি পাল। এতিয়া আমি আমাৰ শ্বট আৰম্ভ কৰোঁ। আৰু আজিৰ লোকেশ্যনটো অলপমান বেলেগত কৰিম, মানে বেলেগ একো নাই, আমাৰ খেৰ বাকৰাত। খেৰ বাকৰাই ভাল। কি কবি ক, মানে বহুতে তোক মানে ছাপোৰ্ট কৰি আছে, তোৰ ফালে হৈ আছে বহুতে। স্কুলত যোৱা ভিডিঅ' এটা 500 টকা, কলেজত যোৱা ভিডিঅ'টো 500 টকাৰ, সেইটো বহুতে কমেণ্ট দি আছে। কি কবি তাহাক ক? থেংক ইউ বুলি দি কমচে কম। থেংক ইউ, ভাল লাগছে আপোনালোকে এটা মৰম চেনেহ ইমানখিনি মানে ছাপোৰ্ট কৰি আছে। আৰু আগলৈকে ছাপোৰ্ট কৰি যাব, এইকেইটা আৰু পুৰা ৰেগুলাৰ ভিডিঅ' পাই থাকিব। তো এতিয়া যাই আছোঁ আমাৰ মানে আমি য'ত শ্বুটিং কৰিম তাকলৈকে যাই আছোঁ। ভাইহঁতক ইমান দিনৰ মূৰত লগ পালোঁ। ক'ত থাকা তুই আজিকালি? তুই কি কৰা? মই কাপোৰ বেচাং অনলাইনত। কাপোৰ বেচা? অনলাইনত পাৰ্চেল দেই না। কাপোৰ নহয়, অনলাইনত পাৰ্চেল ডেলিভাৰী কৰোঁ। অনলাইনত পাৰ্চেল ডেলিভাৰী কৰোঁ দে মই। এনেই চাব লাগিব, তোক চাব লাগিব। কি ক'বা? কি কৰিম তে আৰু হাজিৰা কিয় হাকা লাগছে? কি কৰিম তে আৰু কাই হাজিৰা চাজিৰা কাম নিদিয়ে। এই চৰি, কি কৈছিলোঁ ফাৰ্ষ্টতে পাহৰি গ'লোঁ মই। সেনাছিল গাইছ, মানে এটা শ্বট হৈ গ'ল, মানে এটা ভিডিঅ'ৰ শ্বট হৈ গ'ল কমপ্লিট। তাৰপিছত এতিয়া মানে বৰষুণ যাক আহিবা লাগছে, এনেকুৱা ৰাও দি আৱাজ শুনছে কিজানি, সেয়া আৱাজ শিকছা। এতিয়া আমি ঘৰৰ ফালে যাই আছোঁ। আৰু পাৰোঁ না নৰোঁ নাজানো, আজি পালিতো 2-3টা শ্বট ল'ম বুলি ভাবছিলোঁ, চাং পাৰোঁ না নৰোঁ। বাকী হামাই গ'লোঁ গৰমতে, বাপৰে বাপ। দেখা পাইছে গাইছ, এই পানী। আৰু বৰ্তমান মোৰ প্ৰিয় গছজোপাৰ তলত আছোঁ, বকুল গছ। মোৰ প্ৰিয় গছ এজোপা, বকুল গছ। বাকী বৰষুণ আহিল একদম, আৰু কি ক'ম। আৰু এতিয়া বাহিৰতো শ্বট কৰা সম্ভৱেই হ'ব, ভিতৰত পাৰোঁ যদি এটামান শ্বট লওঁ। গাইছ তো গাইছ শ্বুটিং চলি আছে বৰ্তমান। আমাৰ শ্বুটিং হোৱা নাই, এইফালে বাবলদা আছে একদম। ক'ত তোৰ কাপোৰযোৰা হ'লে আহিবি যা, কাপোৰযোৰ হ'লে আহিবি যা। কাপোৰ মানে কি পিন্ধিম? গেঞ্জি পিন্ধিলে ভাল হ'ব। গেঞ্জি উদিমুদি হ'ব পাৰা যদি উদিমুদি হ। ইফালে আছে আমাৰ আৰু আমাৰ নতুন মানুহ হৈছে, চাব নেকি? দেখাই আছোঁ ৰ। ফেচ ৰিভিল কৰি দিয়া, ফেচ ৰিভিল আনবক্সিং কৰি দিয়া, তাক আনবক্সিং। সি আনবক্সিং হ'বা নিবিচাৰে। তুই আহিছা? একদম সঁচা কথা, একদম সঁচা কথা কৈছে। একবাৰৰ কাৰণে ৰেহাই দিবাই লাগে। এচান কথা কি হ'ল, কি টাইপৰ ডেকা চাহ আনবি নেকি? বুই ভাজা দিলি খাবি ৰ, মোৰ বোলে গাখীৰ চাহ বনাই আনি আছোঁ ৰ। অসুবিধা পাই আছে অলপমান, হাঁহি আছে। মিঠুক নহয়, গম পাইছে, বকি আছে মোৰ।
দেখছে না এইগিলাখান সহ্য হ'ব কি আছে মদ খাবাই গম পাইছে না এতিয়া আমি চব ল'ব পাৰ নাখায় বেয়া নাপাব দেই গাইছ, এনে ধেমালি কৰিলোঁ আৰু যিহেতু ধেমালি কৰি থাকোঁ আৰু ইহেকেইটা কি কৰি আছে চাওঁচোন মনে মনে যাই কিনে। পিছৰ ব্ৰেকে নাই ইমান লাক্সাৰিয়াছ বাইক প্ৰমোচন নেকি বাইকখন যদি কাবাক লাগে আমাৰ তাতে ডিএম কৰক ইমান দামী বাইক আৰু কিবা এইটো সুধে কিবা এটা মানে কি টপ স্পীড কিমান যায় কিমান চলছে টোটেল টপ স্পীড কিমান যায় সুধবি ইয়াত টপ স্পীড কিমান হৈছে যায় টপ স্পীড ইয়াৰ মিটাৰে নাই গাইস কানে ইমান স্পীড যায় মিটাৰ গাইস আৰু এখন আছে আমাৰ মাজত ডিউক 390 ইফালে ইখানৰ টপ স্পীড ইখানৰ মিটাৰ নাই গাইস আমি কি কম গান বহুত চলছে গাইস গান ব্ৰেক দিলে চাব পাৰে গাইস সিটৰ কন্ডিশন একদম একদম ব্ৰেক চেক দিলে ভাল আছে না ও ব্ৰেক আছে বহুত ধুনীয়া ব্ৰেক আছে ইফালে হাইড্ৰলিক ব্ৰেক লাগাইছে আমি ইনভিজিবল হাইড্ৰলিক ব্ৰেক ইফালে ব্ৰেক আছে বহুত একদম কিমান হ'ব টোটেল দা এখানত 3 লাখ আহি যাব বেছি নাহে আমাৰ তাতে যদি আপুনি মোক ফলো কৰি আহিছে তেনে হলি মই 1 টাকা কমাই দিম প্ৰমোচন ভিডিঅ লও পৰে মই একবাৰ সাকাটো চাই দিও সাকাটো এইয়া গাইছ চাব পৰে ৰানিং চাব পৰে গাইছ ৰানিং চাব পৰে কিমান স্পীড এই মানে ইহঁতে কমেডি বনাইছে মানে এনে ট্ৰাই কৰিছে মানে একদম ট্ৰাই কৰিছে যদিও এতিয়া একদম ৰিয়েলিষ্টিক মানে এই আজিকালি কিছুমানে চববিলাকে নহয় মানে কিছুমান ইউটিউবাৰ আছে এনেকুৱা বাইক ঠাইক গাড়ী ঠাড়ীৰ প্ৰমোশ্যন কৰে দামবিলাক ক'ব 80,000 কিন্তু যেতিয়া মানে তাত যাবি জেগালৈকে যোৱাৰ পিছত ক'ব একদম 1.5 লাখ 1,70,000 মানে মোবাইলত কৈ এটা কৰে এটা তাহাঁতে মানে একদম মানে কি ক'ম আৰু সেইটো কিন্তু আমাৰ ভিডিঅ' শ্বটত নাই দেই, আপোনালোকে বিচাৰিলেও নাপাব। কণ্টেণ্ট কেনেকৈ বনাই জানা নমস্কাৰ 5 লাখ ভিডিঅ' ভাইৰেল গাইজ শ্বুটিং কৰিব এনেকৈ উঠি আছে চাওক মানে 10-12 ছেকেণ্ড ভিডিঅ' এটাৰ কাৰণে এনেকৈ গছৰ ওপৰত উঠা লগা হৈছে। ইমান পকা ৰ'দত শ্বট কৰি আছোঁ মানে আপোনালোকে অলপমান চাপৰ্ট কৰিব গাইছ এই ভিউজগিলাচোন কিবা 3,000 4,000তে আটকি থাকে অলপমান খেলবি অলপমান শ্বেয়াৰ কৰি দিবিচোন ইমান পকা ৰ'দত কৰি আছোঁ বাপৰে বাপ দেখছা না খামজোল ওলাই গৈছে একদম।